প্ৰথম কোৱেশ্চনটো হৈছে অসমৰ ভিতৰত আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? উত্তৰ বৰাইল। দ্বিতীয় নম্বৰ কোৱেশ্চনটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? উত্তৰ কোকৰাঝাৰ জিলাত। যদি আসাম এক্সাম কেয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা। নেক্সট কোৱেশ্চনটো হৈছে অসমৰ প্ৰথম তেল সাধনাগাৰটোৰ নাম কি? উত্তৰ ডিগবৈ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ। অসমৰ বৃহত্তম জিলাখনৰ নাম কি? উত্তৰ কাৰ্বি আংলং জিলা। ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম দলংখনৰ নাম কি? উত্তৰ শৰাইঘাট দলং। কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয়? উত্তৰ 20 জুন তাৰিখে। অসমত কেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল? উত্তৰ 1883 চনত। অসমত কেতিয়া বাতৰি কাকত প্ৰকাশ পাইছিল? উত্তৰ 1846 চনত। অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ অৰুণোদয় বাতৰি কাকত। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। মহাত্মা গান্ধী অসমত কিমান বাৰ আহিছিল? উত্তৰ 4 বাৰ। অসম সাহিত্য সভা কিমান চনত গঠন কৰা হৈছিল? উত্তৰ 1917 চনত। অসম কেশৰী বুলিলে কোন গৰাকী ব্যক্তিক বুজায়? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ ৭৯,৪38 বৰ্গ কিলোমিটাৰ। বিহগী কবি বুলি কাক কোৱা হয়? উত্তৰ ৰঘুনাথ চৌধুৰী। মহাত্মা গান্ধী অসমত কেতিয়া আহিছিল? উত্তৰ 1921 চনত। শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1671 চনত। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ মোগল আৰু আহোমৰ মাজত।